হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দেৱাংগ আছাম। আৰু মই তাৰমানে আজি পুৱাই চৰকাৰী ক'লে শুনা হ'ব। পুৱাই মানে 6টামান বজাতে গালি পাৰি যোগাই দিছোঁ। 6টামান বজাতে গালি পাৰি উঠাই দিয়ে আৰু কি কামত লগাই দিছে আপোনালোকক দেখাই আছোঁ। ইয়াতে ইটা এনেকৈ ইটা খৰি কৰিব পাৰিছে। ইয়াতে এইগিলা আছে ইটা কপৰা বহুত একদম দোলদাম হৈ পৰি আছে। এইগিলা বস্তু চব মানে খালী কৰিব লাগিব। এইগিলা আৰু খালী কৰি ইয়াতে আনিব লাগিব। তো ইয়াতে বিচনাই আৰু এতিয়া ইয়াতে চব আনি দাম লগাই দিলোঁ। ইয়াতে ভালকৈ থৈ দিলোঁ। এটা ৰুমত চব বস্তু আনি থ'ম ইয়াতে। এতিয়া ভাত খাব মাতিছে, মানে ভাত খাই আহোঁ। তো ইটাখিনি থোৱা হৈ গ'ল। ইয়াতে আনি থ'লোঁ ইটাখিনি। তো মায়ে এতিয়া কাম কৰি আছে নে কিবা মাতে নাই মুখৰ। তো ইয়াতে জমাই থ'লোঁ এতিয়া কিৰিংকিৰি। বজাৰ কি দিছে ক'লা কি হা কি কাজল মজা দেখাইছে। লিপষ্টিক ল'বি দে আৰু কিয় নল'বা লিপষ্টিক? ল'বা লাগে। মেৰে শাক পাকিলে ল'বি শুনছা নাই? মেৰে শাক পাকিলে ল'বি। কি কৰিবি, মাৰবি নেকি? হা দূৰত কলচুপাত তাতে দি ৰাতি চাওঁ। চলা নাই ঐ তারবে জ্বলছে দেখলা। দাও টিপি দিবা। হা নাযা কিয়া ভয় কৰা? ভয় কৰিব নালাগে। নুমাই গেল নুমাই গেছে। চাবি থাউকি যাব নাযায় এনে ফচত কি যাব। ভাল নহয় মতকা কেইটা দে কি হাপেন খুলবা লাগছা? মাৰি ল কিয়া মাৰবা নাজানা? মাৰি ল। চেনখৰো খোলা আছে। এই চেনখৰ খোলা আছে ৰ মাৰি ল। মাৰিলচোন। ফটো মাৰা নাই দে তই। এই গুটামটো মাৰা পাৰা নাই। দে গুটামকে মাৰা নিজে খুলব বম ফটকা মাৰবা। দে মাৰ বস্তু গাড়ী আহিছে। ইয়াতে বস্তু বিকবা পেৰেচ কি ৰাখা তো জিকাত দিবাৰ কাৰণে ইয়াতে মিহিলাই আছো। ইয়াতে খাই টোটেল 16 লিটাৰ মান খাই। তাৰপিছত ইয়াতে আছে 10 লিটাৰ মান। 10 চামুচ দিব লাগিব। মিহিলাই আছো 2 চামুচ
বোকা হৈ গৈছে। পুৰা একদম কান্ধা চান্ধা বিউ উঠিছে, কিমান পানী আছে ইয়াতে। একদম কান্ধা চান্ধা বিহাই গৈছে একদম। খুদ দিছিলোঁ সেই মাত্ৰ এই চাক না ইপানে ৰ'দ আৰু এই সৰু সৰুকে চিনি নাপায় বাৰু, বৰষুণ পৰি আছে সৰু সৰুকে। কি যে হ'ব বতৰটো আৰু এইবিলাক চাওঁ তো লাগিছে একদম জিকা আছে, কিছু ইফালেও আছে ইয়া। তো এইবোৰ লাগিছে আৰু, কিন্তু এই চাক না এইবোৰ নিদাৰ কাৰণে পকা ধৰিছে এইবোৰ, এইগিলা এইকেইটান বতৰটো ভাল নহয় না, সেইকাৰণে ঔষধ চৌষধ দিয়া নাই তো পকা ধৰিছে। বতৰটো মানে কি যে হৈ আছে, ইথানে বৰষুণ দিয়ে ইথানে ৰ'দ দিছে। এয়া ৰ'দ দিছে এইবাৰ, এইটো বেলিটো ওলাই গৈছে একদম। কি যে হ'ব বতৰ মহিমা একদম ধৰিব নোৱাৰা হৈছে। এইকেইদিন খালি বৰষুণ বৰষুণ, ৰাতি হ'লে বৰষুণ দিয়ে, দিনত ৰ'দ দিয়ে, বৰষুণো দিয়ে চাকনা পুৰা একদম। এয়া ঔষধে যে চিকি গ'ল একদম, ধেৎ চালা কি যে হ'ব। গা চা ধুব লাগিল এবাৰ সোনকালে, একদম অৱস্থা নাই আৰু।